Hello everyone and welcome to my YouTube channel. কেনে খবৰ আপোনালোকৰ? মোৰ ভালে। আজি এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজত উপস্থিত হ'লো। বৰ্তমান ডিউটি যাবলৈ ৰেডি হ'লো। পুৰা ৰেডি হৈ হেলমেট লৈ গাড়ী চলাই আহিছোঁ। গাড়ীখন আছে বাৰু বলক ডাইৰেক্ট গাড়ীতে লগ হ'ম। লগাই ল'লো বলক। ফাইনেলি গাড়ীখন উলিয়াই ল'লো। টাইম কেইটা হ'ল 21 হ'ল, বহুত হ'ল। বলক গৈ থাকোঁ আৰু ভিডিঅ'টা আপলোড কৰিছিলোঁ, চাইছোঁ কেনেকুৱানো হ'ল। ভিডিঅ'বিলাক চাব, ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট কৰিব আৰু লগতে যদি নতুন চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, তেতিয়া মই উৎসাহ পাম আকৌ ভিডিঅ' বনাবলৈ, বেলেগ বেলেগ টাইপৰ বেলেগ বেলেগ কণ্টেণ্টৰ বনাবলৈ। বাৰু বলক 22 হ'ল। আজি কিক মাৰি চাওঁ, বহুত দিন হ'ল কিক মাৰা নাই। বলক আপি চাওক। বৰ্তমান আজি শনিবাৰ, ট্ৰেফিকটো অলপ কম হ'ব, কিয়নো আজি কিছুমান কোম্পানী বন্ধ থাকে। ছেটাৰডে চানডে বন্ধ থাকে ন। Titanium. Pakai aja pada semua titanium. Speed salah 40-50 highway beleg kotha। এইবিলাক হাইৱে নহয় ন, এইবিলাক ইণ্ডাষ্ট্ৰিয়েল এৰিয়া। অনলি কোম্পানী পুৰা ট্ৰাফিক হয়। দেখিছেনে আজি ট্ৰেফিকটো কম, শনিবাৰ ন। কেমেৰাটো কি গতি হৈ আছে নাজানো, লেন্স এখন লগাব লাগিব, প্ৰটেক্টৰ লেন্স। ইমান ডাষ্ট, এখন লগাব লাগিব। বাৰু আকৌ লগ হ'ম। ফাইনেলি ডিউটিৰ পৰা আহি আছোঁ, ডিউটি কমপ্লিট কৰি আহি আছোঁ ঘৰলৈ বুলি। বাছখন গ'ল যেতিয়া হ'লা। বাছখনৰ পিছত গ'লে মানে আজি নাপামগৈ, সেইকাৰণে ফটাফট আগবাঢ়ি ল'ব লাগে। BMW
বেলেগত সোমাই গ'ল চাগে। বহুত গৰম হৈছে, বৰষুণ পৰিলেহে অলপ থাকিব নোৱাৰে ইমান গৰমত। ইমান পুৰণা গাড়ী, নম্বৰ প্লেটে নাই, চুৰ কৰা চাগে এখন ক'ৰবাত। চব চুৰ নহয় ইয়াত, চুৰ বেছি ইয়াত, চুৰৰ অভাৱ নাই ইয়াত। লোকে কাম কৰি কৰি মাথাৰ ঘাম মাটিত পেলাই পেলাই কাম কৰে, পইচা কি কয়, চুৰবিলাকে দা কটাই দেখুৱাই দেখুৱাই পইচা ঘটি আছে। চব কানাডাবিলাক পুৰা বদমাছ। মোৰ এবাৰ এনেকুৱা হৈছিলে নহয়, তেতিয়া মই প্ৰথম গাড়ীখন কিনিছিলোঁ। এই চুৰটো কি কৰিছে জানেনে? মই গাড়ীখন নতুনকৈ কিনিছোঁ 3 দিনমান হৈছে আৰু মোৰ পিছে পিছে গৈছে, গৈ পেলাই কৈছে, তই বোলে ইমান লাহে লাহে গাড়ী চলাওঁনে? তাৰপিছত মই ভাবিলোঁ ইয়াৰ লগত কথা পাতি লাভ নাই, পটাপট ঘৰ পালোগৈ। ঘৰ পাই পেলাই ঘৰ পালোগৈ, সিও মোৰ পিছে পিছে গৈছে, একদম পিছে পিছে গৈ মোৰ ঘৰটো চাই ল'লে। তাৰপিছত কি কৰিছে, দুদিনমানৰ পিছত আমাৰ ঘৰত গৈছে, ৰুমত গৈছে। ৰুমত গৈ মই ডিউটি আহিলোঁ সেইদিনা, ডিউটি আহিলোঁ, দিনত গৈছিলে মানে, মই দিনত গৈ থাকোঁ ৰুমত। গৈ পেলাই কৈছে, তলৰ ল'ৰা এটাক কৈছেগৈ যেন ই এনেকৈ মোৰ গাড়ীখন এক্সিডেণ্ট কৰিলে, মোৰ গাড়ীখন ভাঙি গ'ল, মোক পইচা লাগে, এনেকৈ কৈছেগৈ আমাৰ ঘৰত গৈ পেলাই। 2-3 দিনমান গৈছে বোলে, মোক লগ পোৱা নাই। মই ভাবিছোঁ কোন বোলো, মইতো কাকো এনেকুৱা কোৱা নাই। তাৰপিছত মোৰ ওচৰতে দাদা এজন আছে, সেই দাদাজনে মানে কমচে কম ইয়াত থকা, এইখিনিত থকা 20 বছৰমান হ'ল, 20 বছৰ, সেইটো ৰুমত থকা 20 বছৰমান হ'ল, চিনি পায় মানে। দাদা অসমৰ হয়, বৌজনী ইয়াত তামিল, ইয়াত থকা মানে বিয়া পাতি কৰি থকা 20 বছৰমান হ'ল, চিনি পায়, কোৱা ঘৰ ক'ত, কাৰ ঘৰ ক'ত। মই এনেকৈ ক'লোঁ, এনেকৈ চুলি দীঘল, দাড়ি দীঘল মানুহ এটা আহিছে না, আহি পেলাই বোলো মোক এনেকৈ পইচা বিচাৰিছিলে। দাদাহঁত মানে সেইদিনা নাছিলে, ক'বলৈ গৈছিলে, সেইকাৰণে কেতিয়া গম নাপালে। পিছত মই কওঁতে গম পাইছে আৰু ডাইৰেক্ট সিহঁতৰ ঘৰ ওলালেগৈ। বাইদেউ চিনি পায় মানে, এনেকৈ ক'লেগৈ, এনেকৈ তাৰপিছত নাহিলে আৰু। এতিয়া মানুহটো মই য'তেই নেদেখোঁ, মানে আগৰ ফালৰপৰাই হওক বা পিছৰ ফালৰপৰাই হওক বা সি যেনেকেই ষ্টাইল নকয়, তাক চিনি পাওঁৱেই আৰু। তাৰ মানে ফেচটো মানে মোৰ মাইণ্ডত সোমাই গ'ল, এইটো কেনেকুৱা ধৰণৰ চুৰ। তাক মই যদি টাচে কৰা নাই, সিয়ে মোক অভাৰটেক কৰি পেলাই কৈছেগৈ যেন তই বোলে ইমান লাহে লাহে গাড়ী চলাওঁনে। পুলিচটো থাকিলে ভাল, নহ'লে মানুহবোৰ উল্টা পুল্টা যায়, পুৰা বচমান ট্ৰেফিক পুলিচটো কিয় থাকে? আমাৰ ছেফটিৰ কাৰণে থাকে, হয়। ধৰি চাওক, নাচাই যায়গৈ, কিবা এটা যদি হৈ যায় কোনে ৰিস্ক ল'ব? সেইটো কাৰণে শুনিব লাগে কথাবিলাক। ৰখাই দিছে কি নহয় যেন, আমি ৰখাইলে ৰখি যাওঁ আৰু যাবলৈ ভয়ো লাগে। এইখিনি ইমান ষ্ট্ৰিক্ট নহয়, বেলেগ জেগাত পূৰা ষ্ট্ৰিক্ট, পূৰা লাইট থাকে, কেমেৰা থাকে। অকণমান যদি পাৰ হৈ যায়, সেইটো ভিডিঅ' বা ফটো হৈ গ'ল আৰু। হৈ যোৱাৰ পিছত এইটোতো আপোনাৰ মানে চালান কাটিবই আৰু। বেলেগৰ লগ পাব যেতিয়া এদিন,
তেতিয়া চালান কাটি দিব 500 1000 1500 আহিছোঁ বাৰু পাৰ হৈ নাযাওঁ এইখন কি নতুন গাড়ী হ'বলৈ সেইদিনাখনৰ পৰা মই কোনোবা মাতিলেও নৰখোঁ বোলে চিনাকি মানুহে ৰখালে ৰখোঁ এনেকৈ অচিনাকি মানুহে ৰখালে এতিয়াও নৰখোঁ ফাইনেলি ঘৰ পাই গ'লোহি যদি এই ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক শ্বেয়াৰ কমেণ্ট আৰু লগতে যদি নতুন চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু লগতে বেল আইকনটো দবাই দিব যাতে মোৰ আহিবলগীয়া ভিডিঅ'ৰ ন'টিফিকেশ্যন পাবলৈ আজিলৈ বাই বাই ফাইনেলি ঘৰ পালোহি